নমস্কাৰ বন্ধুসকল, মই দেৱজিৎ শৰ্মাই আপোনালোক সকলোকে ডিএছ গ্লোবেল ফাৰ্মছ ইণ্টাৰনেশ্যনেললৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, আমাৰ পশুপালন বিভাগ আৰু NLM নেশ্যনেল লাইফ ষ্টক মিছনৰ অন্তৰ্গত ছাগলী পালনৰ ওপৰত প্ৰশিক্ষণ কাৰ্যসূচী চলি আছিল আৰু তাৰে 60জনীয়া এটা দল মোৰ ফাৰ্মত প্ৰেক্টিকেল ট্ৰেইনিং হিচাপত বা এক্সপ'জাৰ ভিজিট হিচাপত আহিছিল আৰু তেখেতসকলে আহি মোৰ ফাৰ্মত একে আৰম্ভণিৰ পৰা শেষলৈকে ছাগলী পালনৰ ওপৰত বিভিন্ন দিশসমূহৰ ওপৰত কিছু বাস্তৱ জ্ঞান ল'বলৈ চেষ্টা কৰে আৰু মই যিমান দূৰ পাৰোঁ তেখেতসকলক ইয়াৰ বিষয়ে অৱগত কৰাবলৈ চেষ্টা কৰিছিলোঁ যে কি ধৰণে ছাগলী আনি পেলাই ৰখা হয় বা তাৰপিছত কেনেকৈ ছাগলীখিনিক যতন লোৱা হয়, তেওঁলোকৰ ভেকচিনেশ্যন, ডিৱাৰ্মিং, খাদ্য আদি সকলোবোৰ বিষয়ৰ ওপৰত তেওঁলোকৰ লগত মত বিনিময় কৰিছিলোঁ। এই ভিডিঅ'ত তাৰে কিছু অংশ আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। ভিডিঅ'টো চাওকচোন কেনে পায়। হয়, আজি নগাঁৱত যি আসাম গভৰ্ণমেণ্টৰ ভেটেনেৰী ডিপাৰ্টমেণ্টৰ থ্ৰু দি NLMৰ যি ছাগলী পালনৰ প্ৰশিক্ষণ হৈ আছিল, তাৰ পৰা মোৰ তাত 60জনীয়া এটা গ্ৰুপ গম পাইছে, এক্সপ'জাৰ ভিজিটত আহিছিলে, ফাৰ্ম চালেহি। তো তেখেতসকলৰ পৰা জানো কেনে পালে মোৰ ফাৰ্মখন চাই। আপোনাৰ পৰিচয়টো দিয়কচোন আৰু অকণমান কেনেকুৱা দেখিলে কি কথা জনাওক। মোৰ নাম শ্ৰী পাৰ্থপ্ৰতিম বৰা, নগাঁৱৰ পৰা আহিছোঁ। আজি আমাক NLM তৰফৰ পৰা আমাক যিটো ট্ৰেইনিঙৰ প্ৰগ্ৰাম কৰিছিলে, তাৰ বাবে আমি আজি ডিএছ গ্লোবেল ফাৰ্মখন আমি চাবলৈ আহিলোঁ। আমি যথেষ্টখিনি আজি উন্নত জাতৰ ছাগলী আমি ইয়াত দেখিবলৈ পালোঁ আৰু তেখেতৰ তাত আমি যথেষ্টখিনি আমি আজি নজনা কথা বহুতখিনি শিকিলোঁ। কেনেকৈ ছাগলীৰ ব্ৰীড চিলেকশ্যন কৰিব লাগে, কেনেকৈ ছাগলীখিনিক আমি খোৱা শোষণ দানাৰ পৰা লৈ কেনেকৈ কি যিখিনি চিতা আছে, যিখিনি ধৰণৰ আমি প্ৰতিষেধক দিব লাগে, সকলোখিনি আমাক ভালকৈ আমি তেওঁৰ পৰা আমি জ্ঞাত হ'লোঁ। আৰু লগতে আমি ছাগলীৰ যিটো ঘৰ কেনেকৈ হ'ব লাগে, কেনেকুৱা বাতাবৰণত হ'ব লাগে, সেইখিনিও আমি তেওঁৰ পৰা আজি আমি ভালকৈ আমি গম পালোঁ। গতিকে আমি তেখেতক আমি আজি যিখিনি আমি তেখেতৰ পৰা আয়ত্ব কৰিছোঁ, আশা কৰিছোঁ আগলৈকো আমাক তেখেতে আৰু আমাক সহায় কৰি যাব, আমি আশা ৰাখিলোঁ। আজি আমাৰ নগাঁও জিলা পশুপালন বিভাগৰ তৰফৰ পৰা NLMৰ যি প্ৰশিক্ষণ কাৰ্য আছিল ছাগলী পালনৰ ওপৰত, তাৰে এটা অংশ হিচাপে মোৰ ফাৰ্মলৈ আহিছিল এক্সপ'জাৰ ভিজিটত আৰু তাতে মই লগ পালোঁ আমাৰ চাব ডিভিজনেল ভেটেনেৰী অফিচাৰ শ্ৰী ডক্টৰ ৰামনাৰায়ণ বৰুৱা ছাৰ আৰু লগতে আমাৰ হাটবৰ যি পশু চিকিৎসালয় আছে তাৰে চিকিৎসক ডক্টৰ প্ৰশান্ত শৰ্মা ডাঙৰীয়া। মই পোনপ্ৰথমে আমাৰ ডক্টৰ বৰুৱা ছাৰ আৰু ডক্টৰ শৰ্মা ছাৰক মোৰ ফাৰ্মলৈ ৱেলকাম জনাইছোঁ আৰু মই বৰুৱা ছাৰৰ পৰা জানিব বিচাৰিলোঁ ছাৰ ফাৰ্মখন দেখি কেনে লাগিল বা কি পালে আৰু প্ৰশিক্ষণটো কেনেকুৱা আছিল আপোনালোকৰ সেই বিষয়ে অকণমান জনাই দিলে। নেশ্যনেল লাইভষ্টক মিছন, ৰাষ্ট্ৰীয় পশুধন মিছনৰ অধীনত আমাৰ 30জনীয়াকৈ দুটা গ্ৰুপৰ আজি এক্সপ'জাৰ ভিজিট হিচাপে আমি কলিয়াবৰৰ দেৱজিৎ শৰ্মাৰ আমাৰ ফাৰ্মত আহি উপস্থিত হওঁ ৰাতিপুৱা। তেখেতে অশেষ ব্যস্ততাৰ মাজতো তেখেতৰ আজি সময়ত কৰ্মচাৰীৰ অভাৱ স্বত্তেও নিজ হাতে ঘৰৰ ককায়েকৰ সৈতে গোটেইখিনি যা যোগাৰ কৰি আমাক আজি সুকলমে এই আমাৰ 60জনীয়া যি আমি দল এটা আহিছিলোঁ, তাত স্থানীয় পশু চিকিৎসক ডাক্তৰ প্ৰশান্ত শৰ্মাৰ সহযোগত আমি আজি এই ফাৰ্ম পৰিদৰ্শন কৰোঁ। ফাৰ্ম পৰিদৰ্শন কালত দেৱজিৎ শৰ্মাই কেনেদৰে পিয়'ৰ ব্ৰিডৰ লক্ষণ কেনেকুৱা হয়, তেওঁলোকৰ খাদ্যবস্তু কেনেকুৱা হয়, পেলু দৰৱ কেনেদৰে খুৱাব লাগে, চালকনিৰ পৰা ৰক্ষা কৰিবলৈ কিবোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে, বিশদভাৱে বৰ্ণনা কৰে। তদুপৰি তেখেতে চাংঘৰ কিয় ছাগলীৰ কাৰণে উপযোগী হয়, সময়ে সময়ে কাহ হ'লে কেনেকৈ ঘৰুৱাভাৱে খাদ্যৰ লগত হালধি যোগ দি কিছু পৰিমাণে কমাব পাৰি, এই সম্বন্ধে তেওঁৰ যি প্ৰেক্টিকেল অভিজ্ঞতা, সেই প্ৰেক্টিকেল অভিজ্ঞতা আজি আমাৰ সমূহ পশুপালকক ছাগলী পালক হ'বলৈ আগবঢ়া আমাৰ সমূহ প্ৰশিক্ষাৰ্থীসকলক তেখেতে বিশদভাৱে জনায়। তদুপৰি তেখেতৰ 93 বছৰীয়া বৰদেউতা আৰু তেওঁৰ মাৰ এই ফাৰ্মখনৰ প্ৰতি আগ্ৰহ তথা উৎসুকতা দেখি আমি সঁচাকৈ অভিভূত হৈ পৰিছোঁ। তেখেতৰ ককায়েক তেখেতো ওতঃপ্ৰোতভাৱে এই ফাৰ্মখনৰ লগত জড়িত।
গতিকে তেখেতৰ পৰাও আমি বহুখিনি খুঁটি নাটি ছাগলী ফাৰ্ম এখন খুলিবলৈ আগবঢ়া সহজ, কিন্তু কেনেদৰে বিভিন্ন সময়ত খাদ্যৰ অভাৱৰ দিনত হওক বা কৰ্মচাৰীৰ অভাৱৰ দিনত হওক কেনেদৰে অশেষ কষ্ট স্বীকাৰ কৰি অকল যে মালিক হৈ নাথাকি নিজে সময়ত কৰ্মচাৰী হ'বলগীয়া হয়, তেনেকুৱাবোৰ তেখেতে ব্যৱহাৰিক জ্ঞান আজি প্ৰদান কৰে। তাৰ কাৰণে তেখেতৰ ওচৰত আমি কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ। হয়, আজি আমাৰ যুৱকসকলৰ লগতে বহু সংখ্যক মহিলা প্ৰশিক্ষাৰ্থীও আছিল। তেখেতসকলেও ফাৰ্ম ভিজিট কৰিলে আৰু তেওঁলোকৰ মাজৰ পৰা অকণমান জানো কেনে পালে। বাইদেউ, আপোনাৰ পৰিচয়টো দিয়ক আৰু কেনে পালে অকণমান জনাওক। নমস্কাৰ, মোৰ নাম শ্ৰী নিৰুপমা বৰা, ঘৰ পৌৰ্ণিগুদাম চলচলি। আজি আমি 10 তাৰিখৰ পৰা ভেটেনেৰী ছাগলী প্ৰশিক্ষণৰ কাৰণে ওতঃপ্ৰোতভাৱে জড়িত হৈ আছোঁ। আজি 3 দিনীয়া কাৰ্যসূচী, আজি লাষ্টৰ দিন। আমি ছাগলী কেনেকৈ পুহিব লাগে, কেনেকৈ ৰাখিব লাগে, বেমাৰ আজাৰ হ'লে কি কৰিব লাগে, ছাগলীৰ পৰা কি উন্নতি হয় আৰু কিমানখিনি লাভৱান হ'ব পাৰোঁ, তাৰ বিষয়ে প্ৰশিক্ষণ কৰি আজি লাষ্টৰ দিনত আমি প্ৰেক্টিকেল ক্লাছ কৰিবলৈ ওলাই আহিলোঁ। সম্পূৰ্ণ শিকি বুজি এতিয়া ইয়াতে গৈ হয়, আজি আপুনি আহিলে ইয়াতে ছাগলী ফাৰ্মখন দেখিলে, ছাগলী দেখিছে, তে কেনেকুৱা লাগিছে? ভাল লাগিছে। ছাগলী দেখিলোঁ, নানান ধৰণৰ জাতৰ ছাগলী দেখিলোঁ, বিটেল আৰু বাৰবাৰী। গতিকে দেখি শুনি পিনে এনেই আপুনি কৈহে আছিলে, কিন্তু ফটোত চাই আছিলোঁ। আজি নিজে দেখিলোঁ, বহুতেই ভাল লাগিছে।